মই সুনীত চাউৰক তিনিচুকীয়া জিলা কিষাণ মৰ্চাৰ সভাপতি। এখেত মোৰ বন্ধু ৰন্তু চেতিয়া। এখেত আদৰ্শ কৃষক। এখেতে সমন্বিত কৃষি কৰে, গাহৰি, মাছ আৰু খেতি। তাৰপিছত এখেত বিজু চেতিয়া আমাৰ জিলা সমিতিৰ সদস্য। এখেতেও কৃষক, এখেতেও যথেষ্টখিনি খেতি কৰে। তাৰপিছত লগত যি কেমেৰা লৈ আছে তেখেত হৈছে দীপক চেতিয়া। তেখেত হাবজান সদৰ মণ্ডলৰ কিষাণ মৰ্চাৰ সম্পাদক। আমি এই চাৰিজনে আজি ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলাত কৃষিৰ পাইলট প্ৰজেক্ট কৰিব দিছে। সেইমতে আমি ভূমি বিচৰণ কৰিবলৈ আহিলোঁ। সেইমতে আমি আজি DDC মানে হৈছে ডিগবৈ, ডুমডুমা আৰু চাবুৱাৰ সংগমস্থলী। এই সংগমস্থলীত বাগজান গাঁৱত জ্বলি থকা জুইকুৰাৰ কাষত আৰু বিশ্ববন্দিত মাগুৰী মতাপুং বিলৰ একেবাৰে সমীপত থকা এটুকুৰা ভূমি, যিটুকুৰা ভূমিত আমি পৰ্যবেক্ষণ কৰিবলৈ আহিছোঁ। যিটুকুৰা ভূমিত কৃষি প্ৰকল্প, মৎস্য প্ৰকল্প আৰু হাঁহ প্ৰকল্প মানে ডেকাৰী প্ৰকল্পটো পূৰা মাত্ৰাই সম্ভাৱনা আছে আমি যদি কৰিব পাৰোঁ। এই প্ৰকল্পটো কৰিবৰ কাৰণে আমি বন্ধুবৰ ৰন্তু চেতিয়াৰ লগত আমি বহুত দিনৰ পৰা কথা পাতি আছিলোঁ। কথা পাতি থকাৰ পিছত আজি যিহেতু আমাক ৰাজ্যিক সমিতিৰ পৰা পাইলট প্ৰজেক্টৰ কাৰণে প্ৰতিখন জিলাত পাইলট প্ৰজেক্ট কৰিবৰ কাৰণে নিৰ্দেশ দিছে, কৰিব লাগিবই বুলি কৈছে। সেইমতে আমি এই ভূমিডোখৰ চালোঁহি। ভূমিডোখৰত আমি চোৱাৰ পিছত ৰন্তু চেতিয়া যিহেতু এজন আদৰ্শ কৃষক, তেখেতে ভূমিডোখৰত ভৰি দিয়া মাত্ৰেই তেখেতে এইডোখৰ বহুত উপযুক্ত স্থান বুলি তেখেতে কৈছে। যিহেতু মই যিটো জেগাত কৰ্ম কৰিছোঁ সেই জেগাটো ইয়াতকৈ বহুত বেকৱাৰ্ড আছিল। মোৰ নিজৰ প্ৰচেষ্টাৰে আজি এইটো বহুত সুন্দৰ জেগা আমি সৃষ্টি কৰিলোঁ বুলি কৈছে। সেই জেগাটোৰ পৰাই মই আজি মোৰ পৰিয়াল পৰিজন চলাই থাকিব পৰা হৈছে, মোৰ জীৱন জীৱিকা চলাই আছোঁ বুলি তেখেতে কৈছে। আৰু মোৰ সেই জেগাটোৰ পৰাই মই আজি এজন কৃষক হিচাপে গৰ্ব কৰি বহুত হাত থৈ কৃষক বুলি ক'ব পৰা শক্তি হৈছে বুলি তেখেতে দোহাৰিছে। আৰু আমি এই জেগাটো এইকাৰণে বাছি লৈছোঁ যিহেতু এই জেগাটো এটুকুৰা মনোৰম স্থান, য'ত নেকি প্ৰাকৃতিকভাৱে সৌন্দৰ্য আছে, য'ত ইক' টুৰিজিম উদ্যোগটো পূৰা মাত্ৰাই সম্ভাৱনা আছে, মৎস্য পালন উদ্যোগটো পূৰা মাত্ৰা সম্ভাৱনা আছে, হাঁহ পালনটো পূৰা মাত্ৰাই সম্ভাৱনা আছে, লগতে খেতি। এই চাৰিওটা সংযোগ কৰিব পৰা এটা জেগা, য'ত নেকি আমি এই পাইলট প্ৰজেক্টটো যদি কৰা হয় অতি কমেও তাৰমানে আমি 500 মানুহক সংস্থাপিত কৰিব পৰা হ'ব। আমি যিটো জেগাৰ কথা কৈ আছোঁ এটা সৰু জেগা, এই সৰু জেগাটোৰ গোটেই লগত লাগি থকা যিটো বাগজান চাপৰি বুলি কয়, এই চাপৰিত অতি কমেও 5000 বিঘামান মাটি এতিয়ালৈকে তাৰমানে অব্যৱহৃতভাৱে পৰি আছে। মাজে মাজে খেতি কৰিলেও বিশেষ অসুবিধা হেতুকে কৰিবলৈ আগবঢ়া নাই। যদি এনেকুৱা ধৰণে আমি যদি উদ্যোগ লওঁ, মই ভাবোঁ এই গাঁৱৰ ৰাইজে গোটেইখিনি কৰিব, য'ত নেকি তাৰমানে আমাৰ তিনিচুকীয়া জিলাৰ কথা বাদ দিয়ক, আমি ওচৰৰ দাঁতিকাষৰীয়া জিলাখনলৈ আমাৰ খাদ্যশস্য আমি যোগান ধৰিব পাৰিম। সেই কথাখিনি আমি চিন্তা কৰি আজি এই জেগাটোলৈ আহিলোঁ। আৰু এই জেগাটোত আমি অতি সোনকালে এই কামখিনি কৰিম। আজি ৰন্তু চেতিয়াক যে আমি ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ, ৰন্তু চেতিয়া আচলতে এজন আদৰ্শ কৃষক। তেওঁ কৃষি কৰ্ম কেনেকৈ কৰিব লাগে আৰু সমন্বিত কৃষিয়ে কেনেকৈ মানুহক আগুৱাই নিব পাৰে সেই কথাখিনি তেখেতে সম্পূৰ্ণ ভালদৰে জানে। তেখেতৰ ব্যৱহাৰিক জ্ঞান আছে। এই ব্যৱহাৰিক জ্ঞান থকাৰ কাৰণে তেখেতকৈ ইয়াত এই পাইলট প্ৰজেক্টটোত গুৰিয়াল হিচাপে লৈ আমি নৱপ্ৰজন্মক আমি ইয়াত সংস্থাপিত কৰিবৰ কাৰণে এই কথাখিনি চিন্তা কৰা হৈছে। তেখেতেও আমাক সহমতি প্ৰকাশ কৰিছে। তেখেতৰ লগত মোৰ বহুত দিনৰ পৰা বন্ধু। তেখেতৰ লগত আমাৰ মত বিনিময় হৈ থাকে। তেখেতে কৰি থকা কৰ্মখিনি মোক একদম ওচৰৰ পৰা জনায় আৰু মই গোটেইখিনি দেখিছোঁ তেওঁ যে কিখিনি কৰি আছে। সেইকাৰণে আমি ভাবোঁ এই কামটো যদি আমি কৰোঁ, ইয়াত আমি নিশ্চয় বহুত মানুহক সংস্থাপিত কৰিব পাৰিম। আৰু এই যিটো কথা কৈছোঁ, আমি এই আইটোত আমি এটা পাইলট প্ৰজেক্ট বনাই আমি ৰাজ্যিক সমিতিলৈ প্ৰেৰণ কৰিম। যদি ৰাজ্যিক সমিতিয়ে উপযুক্ত বিবেচনা কৰে, তেতিয়াহ'লে আমি এই স্থানত আমি পাইলট প্ৰজেক্টটো কৰিম। যদি উপযুক্ত বিবেচনা নকৰে, তেতিয়াহ'লেও আমি ইয়াত কৃষি প্ৰজেক্ট কৰিম বুলি আমি চিন্তা চৰ্চা কৰি থকা হৈছে। এইখিনি আছিলে আমাৰ আজি পৰ্যবেক্ষণ কৰিবলৈ অহাৰ মূল উদ্দেশ্য। এইখিনি আমি ৰাইজৰ জ্ঞাততে আমি অৱগত কৰিলোঁ আৰু বিশেষ নাই। ধন্যবাদ।